ইয়াতে আজিৰ পৰা ষ্টাৰ্ট হ'ব 17ৰ পৰা আমাৰ 30 তাৰিখলৈকে ইয়াতে আমাৰ স্পেচিয়েলি আছে আমাৰ বিটিআৰ পাঁচখন জিলাৰ শিপিনীসকলে আগভাগ লৈছে কিয়নো এই শিপিনীসকলক মানে কি কৰা হয় তেওঁলোকৰ নিজৰ থলুৱা তেওঁলোকে নিজৰ লুম দি প্ৰডাকশ্যন কৰে তেওঁলোকে আৰু ইয়াতে আমাৰ বহুত মানে প্ৰথমতে আমাৰ বিজনী এক্সপো হৈছে বিজনী ষ্টেট হেণ্ডলুম এক্সপো ইয়াৰ পিছত কোকৰাঝাৰ ইয়াৰ পিছত গুৱাহাটী ওদালগুৰি তাৰ পিছত মুছলপুৰৰ পৰা আমি ডাইৰেক্ট বেংগালোৰত যাম বেংগালোৰত প্ৰগ্ৰাম কৰিম সেইটো বুনহাট গান্ধীচিল মেলা সেইটো হ'ব তো সেই হিচাপত মই মুছলপুৰৰ আমাৰ ৰাইজক মই অনুৰোধ জনাইছোঁ যে ইয়াতে আমাৰ 60 ষ্টল আছে ইয়াতে 20% আমাৰ হেণ্ডিক্ৰাফ্ট আগতে আছিলে আমাৰ ষ্টেট হেণ্ডলুম এক্সপো বা নেশ্যনেল হেণ্ডলুম এক্সপো ইয়াতে অনলি ফৰ হেণ্ডলুম হ'লে হেণ্ডলুম আছিলে ইয়াতে চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ পৰা অৰ্ডাৰ আহিছে এতিয়া তাৰমানে আমাৰ ইয়াতে 20% হেণ্ডিক্ৰাফ্ট আৰু 80% হেণ্ডলুম হ'ব ইয়াৰ পিছতে হেণ্ডলুমৰ মাজতে ফুড ষ্টল আছে 4টা 2x4 আৰু 2x3 তেনেকৈ ষ্টেট আৰু নেশ্যনেলত আছে ইয়াৰ পিছতে আমি জনাওঁছে আমাৰ যিসকল শিপিনীসকলে আহিছে ইয়াতে আমাৰ নাগালেণ্ড মণিপুৰ তাৰপিছত ৱেষ্ট বেংগলৰ পৰা আহিছে আমাৰ অসমৰ বিভিন্ন জিলাৰ পৰা আহিছে ইয়াৰ লগতে আমাৰ জম্মু কাশ্মীৰৰ পৰা আহিছে কিন্তু বহুতে ভাবে যে জম্মু কাশ্মীৰৰ পৰা আহিছে তেওঁলোকে যে তেওঁলোকৰ প্ৰডাক্ট হেণ্ডলুম নহয় বুলি কিন্তু তেওঁলোকৰ প্ৰডাক্টটো হ'ল অৰিজিনেল পাছমিনা প্ৰডাক্ট আছে তাৰপিছত হাৰিয়ানা পানীপতৰ পৰা আছে বেডশ্বীট আছে তেওঁলোকে মানে লোকেল প্ৰডাক্ট বনায় তেওঁলোকৰ মানে পাৱাৰলুমৰ নহয় তেওঁলোকৰ বেডশ্বীটবিলাক হয় তো সেই হিচাপত আমি ইয়াতে আমাৰ 60 ষ্টল আছে 60 ষ্টলত আমি প্ৰায়ভাগ আমি তেওঁলোকে ষ্টাইপেণ্ড দিয়া হয় নিজৰ জিলা হ'লে আমি 9,000 দিওঁ আৰু আদাৰ ডিষ্ট্ৰিক্ট হ'লে আমি 11,000 দিয়া হয় ওপৰঞ্চি তেওঁলোকে যিমান চেল হ'ব সেই চেলটো তেওঁলোকৰ প্ৰফিট আৰু বেছি বাজেট কিমান এইবাৰ আপোনালোকৰ ইয়াতে বাজেট মানে আমাৰ এটা এক্সপৰ্ট মানে 30 লাখ 27 লাখ তেনেকৈ বাজেট হয় তো ইয়াৰ মাজতে আমাৰ কণ্ট্ৰেক্টৰক দিয়া হয় তাৰপিছত আমাৰ শিপিনীসকলক দিয়া হয় তো সেই হিচাপত আমাৰ পাব্লিচিটি আছে বেলেগ ধৰণৰ বেলেগ মানে তাতে এক্সপেণ্ডিচাৰ কৰা হয় হেণ্ডলুমটো নাই আমি একচুৱেলি আমাৰ ব্ৰাফিটৰ তৰফৰ পৰা আমি বহুতবাৰ জনাইছোঁ আমি গভৰ্ণমেণ্টক জনাইছোঁ বা আমাৰ ছ'চিয়েলি কাম কৰা বা কোনো NGOক আমি জনাইছোঁ যে আপোনালোকে আমি অকলে ব্ৰাফিটে নোৱাৰোঁ কিন্তু আমি আগতে ক্লাষ্টাৰ কৰিছোঁ হেণ্ডলুমৰ লগত মিলিকিনি কৰিছোঁ এতিয়াও কৰি আছোঁ কিন্তু কি হয় আমাৰ হেণ্ডলুমৰ প্ৰডাক্টটো অলপ কষ্ট অলপ বেছি হয় সেই হিচাপত আমাৰ ৰাইজেও অলপ বুজি পাব লাগিব যে আমি ইমান কষ্টকৈ গামোচা এটা বনাইছোঁ সেইটো ৰেটটো আমাৰ 250 হ'ব লাগে সেইটো আৰু পাৱাৰলুম হ'লে কি হয় সেইটো আমি 50 টকা বা 60 টকাত পাই যাওঁ কিন্তু আমাৰ হেণ্ডলুম প্ৰডাক্টটো হ'ল আমাৰ অলপ মানে কষ্টলি হৈ যায় আমাৰ মানে হাৰ্ড ৱৰ্কিং হৈ যায় ইয়াৰ কাৰণে অলপ কষ্ট বেছি হৈ যায় সেইকাৰণে আমি অনুৰোধ জনাইছোঁ আমি BTC চৰকাৰক অনুৰোধ জনাইছোঁ বা অসম চৰকাৰক অনুৰোধ জনাইছোঁ যে আমাৰ বিভিন্ন ধৰণৰ যে হেণ্ডলুমৰ প্ৰডাক্ট আছে সেইটো যাতে অলপ মাৰ্কেটৰ কাৰণে আমি যেনেকৈ ধৰণৰ ব্ৰাফিটৰ তৰফৰ পৰা আমি চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ পৰা এই এক্সপো আনিছোঁ তেনেকৈ আমাৰ শিপিনীসকলক যাতে মাৰ্কেট দিব পাৰে সেই হিচাপত মই BTR গভৰ্ণমেণ্ট আৰু অসম গভৰ্ণমেণ্টক জনাইছোঁ যে তেনেকৈ মাৰ্কেটটো আৰু শিপিনীসকলৰ কাৰণে আৰু বেছিকৈ ভালকৈ দিব পাৰে